প্ৰতিটো বছৰৰ মাঘত 3 তাৰিখৰ পৰা 1952 চনৰ পৰাই এই অগ্ৰজসকলে ইয়াত অনুষ্ঠিত কৰি আহিছে আৰু ধাৰাবাহিকভাৱে ইয়াত মাজত কোনো বিৰতি নোহোৱাকৈ আমাৰ এই মাঘ মেলাখন চলি আহিছে। কিন্তু আমি দুখেৰে জনাবলগীয়া হৈছোঁ যে যিটো কৰোনা, সেই কৰোনা কাৰণে আমাৰ বাক্সা জিলাৰ প্ৰশাসনে আমাক তাৰমানে এইবেলি মেলাখন অনুষ্ঠিত কৰিব দিয়া নাই। তাৰ কাৰণে দুখিত। আৰু যিহেতু এইটো এটা ব্যাধি বেমাৰ, কৰোনাটো সংক্ৰমণ বৃদ্ধি হয়, তাৰ কাৰণেও আমি সজাগতা হিচাপে লৈছোঁ। আমি বাতিল কৰাৰ কাৰণে বেয়া পোৱা নাই, কিন্তু অনাগত দিনত আমি মেলা বাতিল কৰা নাই, আমি মেলা স্থগিতহে ৰাখিছোঁ। গতিকে যেতিয়ালৈকে কৰোনাৰ বাবে এই বাধাটো থাকে তেতিয়ালৈকে আমি অনুষ্ঠিত কৰিব নোৱাৰিম। আৰু এই বাধা উকলি গ'লে, অৰ্থাৎ 30 জানুৱাৰীলৈকে ইয়াৰ সময়সীমা বান্ধি দিছে প্ৰশাসনে। গতিকে 30 জানুৱাৰীৰ পিছত আমি যিকোনো সময়তে, যিকোনো তাৰিখতে পাতিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু এই সিদ্ধান্ত আমি সমূহ মেলাপ্ৰেমী ৰাইজলৈ তাৰমানে জনাই দিলোঁ। গতিকে যেতিয়া আমি মেলাখন অনুষ্ঠিত কৰিম তেতিয়া সমূহ ৰাইজৰ যোগদান কামনা কৰিলোঁ। ধন্যবাদ। আজি আছিলে, যিহেতু আজি দিনটো এটা ঐতিহাসিক দিন, 3 তাৰিখ। গতিকে আমাৰ প্ৰথমে পতাকা উত্তোলন আছিল। পতাকা উত্তোলন কৰা হ'ল। আমাৰ মাঘ বিহু সভাৰ জৰিয়তে মাঘ মেলাৰ জাতীয় পতাকা উত্তোলন কৰা হ'ল। এই পতাকাখন উত্তোলন কৰাৰ পিছতে আমাৰ যিটো মন্দিৰ, সেই মন্দিৰত বন্তি প্ৰজ্বলন হ'ল। আৰু আজিৰ কাৰণে এইখিনি কাৰ্যসূচীক লৈয়ে এই মাঘ মেলাৰ শুভ আৰম্ভণি কৰি সমাপ্ত কৰিলোঁ।